বন্ধুবান্ধৱীসকল অমৃত বৃক্ষ আন্দোলনত যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেন্তে আপোনালোকে ফটোখিনি কেনেকৈ আপলোড কৰিব পাৰিব সেলফি ফটোখিনি আপোনালোকে কেনেকৈ আপলোড কৰিব পাৰিব মই এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যোৱা ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছিলোঁ আপোনালোকে ৱেবছাইটত কেনেকৈ ফটো আপলোড কৰিব আৰু যদি আপুনি ৱেবছাইটত কৰিব পৰা নাই আপোনাৰ OTP অহা নাই বা আপুনি যদি ফটো আপলোড কৰিব পৰা নাই তেন্তে মই এইটো ভিডিঅ'ত দেখুৱাই দিম আপোনালোকক মোবাইল এপত কেনেকৈ আপোনালোকে ফটোটো আপলোড কৰিব পাৰিব আপোনাৰ মোবাইল ফোনত সব বন্ধুবান্ধৱীসকল আজিৰ মূল ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই ল'ব প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনত প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰটো ওপেন কৰিব ওপেন কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব মই ইয়াত iOS ফোনত দেখুৱাই আছোঁ আপোনাক আইফোনত দেখুৱাই আছোঁ আপুনি এণ্ড্ৰইডত সেম প্ৰচেছত কৰিব পাৰিব একো প্ৰব্লেম নহ'ব আপোনাৰ তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিয়া আছে সাৰ্চ বাৰ আপুনি সাৰ্চ বাৰত লিখিব অমৃত বৃক্ষ আন্দোলন এইখিনি লিখি আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত আপোনাৰ সন্মুখত প্ৰথম এটা ছফটৱেৰ আহিব প্ৰথম এটা এপ্লিকেশ্যন আহিব আপুনি চাব পাৰিব ইয়াত লেখা আছে অমৃত বৃক্ষ আন্দোলন আপুনি এই এপছটো ডাউনলোড কৰি আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পাছত আপুনি ওপেন কৰিব ওপেন কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব এতিয়া আপোনালোকে চাব পাৰিব ইয়াত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব তলত অহাৰ পাছত ইয়াত লেখা আছে লগইন আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব এতিয়া আপুনি প্ৰথম লগইন কৰিব লাগিব লগইন কৰাৰ বাবে ইয়াত চাওক ইয়াত লিখা আছে ইণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আপুনি ৰেজিষ্টাৰ কৰাৰ সময়তে যিটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো আপুনি এইটো বক্সত এণ্টাৰ কৰিব মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পাছত ইয়াত লেখা আছে গেট OTP আপুনি গেট OTPত ক্লিক কৰিব গেট OTPত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল ফোনত এটা OTP সেন্ড কৰিব সেই OTPটো আপুনি এইটো বক্সত এণ্টাৰ কৰিব OTPটো এণ্টাৰ কৰাৰ পাছত ইয়াত এটা কেপচা কোড দি আছে সেই কেপচা কোডটো আপুনি সেম টু সেম এইটো বক্সত এণ্টাৰ কৰিব তাৰ পাছত ইয়াত লেখা আছে লগইন আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব এতিয়া আপোনালোকে চাব পাৰিব ইয়াত লেখা আছে আপলোড প্লানেট ইয়াত আপুনি আপোনাৰ পাৰ্সোনেল ডিটেইলছখিনি আপুনি জানিব পাৰিব ইয়াত আপুনি চেক কৰিব তাৰ পাছত ইয়াত লেখা আছে আপলোড প্লানেট ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব যদি আপোনাৰ মোবাইল ফোনত লোকেশ্যন সাৰ্ভিসটো ওপেন কৰা নাই লোকেশ্যন সাৰ্ভিসটো অন কৰা নাই তেন্তে আপুনি প্ৰথম আপোনাৰ মোবাইল ফোনত লোকেশ্যন সাৰ্ভিসটো অন কৰিব ইয়াৰ পাছত আপুনি চাব পাৰিব ইয়াত লেখা আছে ওপেন কেমেৰা আৰু লেখা আছে ওপেন গ্যালাৰী যদি আপুনি আগতে ফটো লৈ লৈছে তেন্তে আপুনি ওপেন গ্যালাৰীত ক্লিক কৰি আপুনি ফটো আপলোড কৰিব আৰু যদি আপুনি এতিয়া কেমেৰা অন কৰি আপুনি যদি ফটো আপলোড কৰিব বিচাৰে তেন্তে আপুনি ওপেন কেমেৰাত ক্লিক কৰি আপোনালোকে এতিয়া সেলফি লৈ আকৌ ফটো আপলোড কৰিব পাৰিব আৰু যদি আপুনি আগতে ফটো লৈছে তেন্তে ইয়াত আপুনি ওপেন গ্যালাৰীত ক্লিক কৰি আপুনি ফটোখন আপলোড কৰিব পাৰিব প্ৰথম আপুনি যেটো গছপুলি ৰোপণ কৰিছে সেই গছপুলিটোৰ নাম কি হয় কোনটো গছ হয় সেই গছটোৰ নাম ইয়াত আপুনি লিখিব প্লানেট টাইটেল লিখা আছে এই বক্সত লিখিব তাৰ পাছত ইয়াত লিখা আছে ওপেন গ্যালাৰী আপুনি ওপেন গ্যালাৰীত ক্লিক কৰিব গ্যালাৰীত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি লোকেশ্যন সাৰ্ভিসটো এলাউ কৰিব লাগিব ইয়াত আপুনি চাব পাৰিব এলাউ উইল ইউজিং এপ লিখা আছে ইয়াত আপুনি দ্বিতীয় অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত লোকেশ্যন সাৰ্ভিসটো অন হৈ যাব এতিয়া আপুনি চাব পাৰিব ইয়াত লিখা আছে ওপেন গ্যালাৰী আপুনি ওপেন গ্যালাৰীত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপুনি যিখন সেলফি ফটো লৈছে সেই ফটোখন আপোনালোকে চয়েস কৰিব তাৰ পাছত ইয়াত আপুনি চয়েসত ক্লিক কৰিব চয়েসত ক্লিক কৰাৰ পাছত ফটোখন ইয়াত আহি যাব আৰু ইয়াত আপুনি ফটোখনৰ টাইটেল লিখিব কোনটো গছপুলি আপুনি ৰোপণ কৰিছে সেই গছপুলিটোৰ নাম ইয়াত আপুনি লিখিব তাৰ পাছত ইয়াত লেখা আছে আপলোড আপুনি আপলোডত ক্লিক কৰিব আপলোডত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেট কৰিব অলপ লোডিং হ'ব ফটোখন আপলোড কৰাৰ পাছত ইয়াত আপুনি চাব পাৰিব ইয়াত লেখা আছে ইমেজ হেজ বিন আপলোডেড সাকসেসফুলি থ্যাংক ইউ ইয়োৰ প্লান্ট আইডি ইজ ইয়াত আপুনি চাব পাৰিব ইয়াত আপোনাক এটা আইডি দিয়া হ'ব এই আইডি নাম্বাৰটো আপোনালোকে কপি কৰি নোট কৰি বা স্ক্ৰিনশ্বট মাৰি ৰাখি ল'ব এইটো আপোনাৰ অতিকৈ গুৰুত্বপূৰ্ণ হ'ব সেই কাৰণে আপোনালোকে এই প্লানেট আইডি নাম্বাৰটো আপোনালোকে ৰাখি ল'ব আৰু পাছত এইটো আপুনি ঘূৰাই আনিব নোৱাৰিব সেই কাৰণে আপোনালোকে এই নাম্বাৰটো ৰাখি ল'ব তাৰ পাছত ইয়াত লেখা আছে গো টু ড্যাশবোৰ্ড আপুনি ড্যাশবোৰ্ডত ক্লিক কৰিব ড্যাশবোৰ্ডত ক্লিক কৰাৰ পাছত আপুনি বেক আহি যাব এতিয়া আপোনাৰ ফটো আপলোডটো কমপ্লিট হৈ গ'ল ইয়াৰ পাছত আপোনাক একো কৰিব নালাগে আৰু নেক্সট ভিডিঅ'টো আপোনালোকে চাব আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব নেক্সট ভিডিঅ'টো সব বন্ধুবান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যদি কিবা অসুবিধা হয় তেন্তে আপুনি নিশ্চয় মোক কমেণ্টত জনাব